হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি মই যাব ওলাইছোঁ বাহঁতৰ ঘৰলৈ, যিহেতু আজি মোৰ ভাগিনটোৰ বাৰ্থডে হয়, তাতে যাবই ওলাইছোঁ। চাওকচোন, গৈ থাকোঁতে আকাশখন ইমান ধুনীয়া দেখিলোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু এয়া আহি পেলাই পালোঁ বাহঁতৰ ঘৰ, আহি বহি আছোঁ এনেকৈ আৰু এজনী ভণ্টিৰ লগতে এনেকৈ কথা পাতি আৰু কাম কৰি আছিলে। তাৰপিছত এজনী মোৰ বা আৰু এইটো ভাগিনটো হয়। তাৰপিছতে চাহ দিলে, চাহ খালোঁ। চাহ খাই কৰি তাৰপিছত বহি আছোঁ। তাৰপিছতে ভণ্টিয়ে চাহ খাই আছিল, চাওকচোন ভিডিঅ' কৰি দিলোঁ, তাই গমেই নাপালে। আৰু এইটো ভাগিনটো, তাৰ লগতে এনেকৈ অলপ সময় খেলিলোঁ, দুয়োটা খেলিলোঁ। তাৰপিছত খেলি পেলাই এনেকৈ কেক আনিবলৈ গ'লোঁ বা এজনীৰ লগতে ওচৰৰ। তাৰপিছত কেক আনি কৰি আহিলোঁ, আহি পেলাই ভণ্টিৰ লগতে এনেকৈ বহিছোঁ। তাৰপিছত অলপ ভাগিনটোৰ লগত আকৌ খেলিলোঁ বিচনাত, খেলি পেলাই কেক কাটিব সময়ত কেক কাটিলে। তাৰপিছত খালোঁ,